हुसैन सागर ये हुसैन सागर ये देखो हुसैन सागर का नज़ारा अब इतना सुंदर नज़ारा आ रहा है हम लोग जा रहा है ये हाँ टाटा इसमें फ्रंट कैमरा नहीं होता है ना आगे का कैमरा आएगा कैसे आएगा बैक करके आगे का कैमरा मारो ना इधर आगे कर दो आगे का सिस्टम भी नहीं दिखा है कैमरा में मारना पड़ेगा ना बंद करके मारना पड़ेगा आपका है वीडियो टाटा ये हुसैन सागर है মন গ'ল আজি অলপ চাই আহিলোগৈ হুছেইন সাগৰ ইয়াত শুনি আছোঁ বহুত ধুনীয়া লাগে বোলে হুছেইন সাগৰ চাবলৈ আজি সঁচাকৈ গৈ পেলাই ভালে লাগিলে দেখি পেলাই ভালে লাগিলে এয়া হুছেইন সাগৰৰ দৃশ্য ইফালে ফেৰীত যাব পাৰি ফেৰী টিকেট কাউণ্টাৰ আছে ইয়াত এজনৰ ফেৰী টিকেট 50 টকাকৈ লয় আপুনি যদি যাব বিচাৰে আপুনিও আহিব পাৰে যাব পাৰে ধুনীয়াকৈ ফেৰীত উঠি আৰু প্ৰথম হুছেইন সাগৰৰ গেট এণ্ট্ৰি 50 টকা লাগে টিকেট তাৰপিছত মানুহ প্ৰৱেশ কৰা হয় ইয়াত দেখিছে হুছেইন সাগৰৰ পানী এইজন মোৰ লগৰ ল'ৰা হয় সুমন আৰু মোৰ লগত আছে আমাৰ ছেফটি ছাৰ হুছেইন সাগৰৰ পানীত আমি ফেৰীত উঠিলোঁ এখন টিকেটত 50 টকা ভাল লাগিল বিন্দাছ গৈ আহিলোঁ ভাল লাগিল চাই মনটো বিন্দাছ লাগিল মনটো ফ্ৰেছ হ'ল যদি আপোনালোকে যাব বিচাৰে আহিব পাৰে হায়দৰাবাদত আছে এইটো হুছেইন সাগৰৰ মাজত এইটো বুদ্ধ মন্দিৰ আছে বুদ্ধ মন্দিৰ তাতে বহুত মানুহ হয় একদম বিৰাটেই ভাল লাগে জেগাখিনি দেখিছে ইয়াৰ বুদ্ধ মন্দিৰ কাষত আমি বহি ফটো উঠা এজন মোৰ লগৰ ল'ৰা আৰু মনটো ভাল লগাবলৈ বুলি ওলাই গ'লোঁ অকণমান চাওঁ বুলি কেনেকুৱানো লাগে মানুহ বহুত হয় একদম আহিলে ভাল লাগিব এইটো বুদ্ধ মূৰ্তিটো এই ৰাতিৰ ফটো সাউথ ইণ্ডিয়ান চিনেমাত প্ৰায়ভাগ চিনেমাতে এইখিনি দেখুওৱা হয় এইখিনি জেগা প্ৰায়ভাগ চিনেমাতে দেখুওৱা হয় এইটো ইয়াত এখন ফ্লাইট দেখিবলৈ পোৱা যায় ফ্লেগ দেখিবলৈ পোৱা যায় ফ্লেগখন প্ৰায়ভাগ সাউথ ইণ্ডিয়ান চিনেমাত দেখিবলৈ পোৱা যায় এইখন ফ্লেগ